হে গাইজ বহুত দিনৰ মূৰত আজি এটা মিনি ভ্লগৰ সৈতে এবাৰ মই ৰাঘৱ চাব গৈ আছোঁ। বহুত ফুল এক্সাইটেড ৰাঘৱ চাবৰ কাৰণে। আৰু এইফালে টিকেট কৰি ল'লোঁ। এতিয়া গৈ থাকোঁ দুইজনী ৰাঘৱ চাবৰ কাৰণে। এনেকৈ যে আইনাখনৰ মুখত ভিডিঅ' কৰাৰ মজাই বেলেগ। মনটো বেয়া লাগিছে। সেই ৰেষ্টুৰেণ্টখনো ৰখাই দিয়া, চাহ একাপ খাওঁ। যোৱা খাই আহা। তুমিও আহা। মই নাজানো কিয়? ড্ৰাইভাৰৰ লগত বহিলে কোনোবাই বেয়া বুলিব পাৰে তোমাৰ। ফাল্টু কথা নক'বা। মোৰ কাৰণে তুমি ড্ৰাইভাৰ নহয়, বন্ধু। আহা। সৰুতে কিন্তু আমি কম বন্ধু নাছিলোঁ দিয়া নহয়। ইফালে চিনেমা কমপ্লিট কৰি ওলালোঁ হলৰ পৰা আৰু মোৰ মানে ইমান ভোক লাগি আছিল, সেইকাৰণে ভাতকে অৰ্ডাৰ দিলোঁ। আৰু ভাতকেইটা সমান হ'বই নোৱাৰে একো। ভাত খোৱা সময়তো মানে ভিডিঅ' কৰিব নোৱাৰোঁ। এয়া ঘৰলৈ বুলি আহিলোঁ আৰু চিনেমাখনত যে মই কান্দি থাকোঁতে গ'ল। সঁচাই বহুত ভাল লাগিলে, বহুত ইম'চনেল হ'লোঁ। সকলো আহক চাবলৈ। আৰু আজি ভিডিঅ'টো ইমানে, টাটা বাই বাই।